নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 12 জুলাই। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ, কিয়নো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকলো মহিলাৰ বাবে অসম চৰকাৰে বাজেটত এক বৃহৎ ঘোষণা কৰিছে। লগতে এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ বাবে কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শ্ৰমিকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ শ্ৰমিকসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। ইয়াতে লিখা আছে সবল চাহ জনজাতি চাহ বাগিচাৰ কল্যাণ। তাৰপিছত আৰু কি লিখা আছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে এই বছৰত 1.14 লাখ চাহ বাগিচাৰ পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব। ইয়াৰ লগতে আৰু কোৱা হৈছে লক্ষ্য 5 বছৰত 3.5 লাখ চাহ শ্ৰমিক পৰিয়ালক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব। যোগ্য চাহ বাগিচা শ্ৰমিকসকলৰ বাবে PMAY গৃহ নিৰ্মাণৰ সাহায্য, চাহ খণ্ডৰ পৰা সংগৃহীত 100% কৃষি আয় কেৱল চাহ জনজাতিৰ কল্যাণৰ বাবে ধাৰ্য কৰিছে অসম চৰকাৰে। চাহ শ্ৰমিকসকলে এতিয়াৰ পৰা লাভ কৰিব PMAY ঘৰ। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত চৰকাৰী আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু কি কি সিদ্ধান্ত গ্ৰহণ কৰিছে এটা এটাকৈ আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। এতিয়া আপোনালোকক জনাই আছোঁ অসম চৰকাৰে 2026-27 বিত্তীয় বৰ্ষৰ বাজেটত কৃষকসকলৰ বাবে গ্ৰহণ কৰা এক বিশেষ সিদ্ধান্তলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে কৃষকৰ সন্মান সুনিশ্চিতকৰণ। তাৰপিছত লিখা আছে 2025-26 বিত্তীয় বৰ্ষত 8 লাখ মেট্ৰিক টনেৰে ধান ক্ৰয় অভিলেখ সৃষ্টি। ধান আৰু মাকৈ ক্ৰয়ত প্ৰতি কুইণ্টলত 200 টকাৰ টপ আপ ৰেহাইৰ সৈতে ৰাজ্যিক ন্যূনতম সমৰ্থন মূল্য আৰু সৰিয়হ ক্ৰয়ত প্ৰতি কুইণ্টলত 300 টকাৰ টপ আপ ৰেহাই অব্যাহত থাকিব বুলি অসম চৰকাৰে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে দুগ্ধ উৎপাদকসকলক সহায় কৰিবলৈ প্ৰতি লিটাৰত 5 টকাৰ ব্যৱধান পূৰণ সমৰ্থন আঁচনি অব্যাহত ৰাখিব। চাহ বাগিচাৰ গৰ্ভৱতী শ্ৰমিক মহিলালৈ 15,000 টকাৰ আৰ্থিক সহায় অব্যাহত থাকিব আৰু ইয়াৰ দ্বাৰা লাভান্বিত হ'ব প্ৰায় 35,000 গৰাকী মহিলা। অসম চৰকাৰে বাজেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলক আকৌ 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। এইখন আঁচনিৰ জৰিয়তে 35,000 মহিলাসকলে লাভান্বিত হ'ব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী চাকৰিলৈ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত চৰকাৰী চাকৰিলৈ এনেকুৱা এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াতে লিখা আছে 5 বছৰত 2 লাখ নতুন কৰ্মসংস্থাপনৰ সুযোগ। অসম চৰকাৰে নতুনকৈ গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী অহা 5 বছৰত আকৌ নতুনকৈ 2 লাখ চৰকাৰী চাকৰি প্ৰদান কৰিব। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। অসম চৰকাৰে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত মহিলাসকলৰ বাবে এনেকুৱা কেইখনমান সিদ্ধান্ত গ্ৰহণ কৰিছে। 1 নম্বৰত কৈছে অৰুণোদয় আগষ্ট 2026 পৰা পুনৰ আৰম্ভ হ'ব। মহিলাৰ নেতৃত্বাধীন 40 লাখ পৰিয়াল হ'ব লাভান্বিত। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই অহা আগষ্ট মাহৰ পৰা আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই